নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ চাগে ভালে, মোৰো ভালেই। আজি মোক এনেকুৱাকৈ দেখি চাগে ভাবিছে মই কি কৰিলোঁ, নহয় জানো? আজি আমাৰ ঘৰত পূজা এভাগ আছিলে, তাকে কৰিলোঁ অলপমান নিয়ম নীতিবিলাক, আৰু এতিয়া কৰি মেলি আজৰি হৈছোঁ, আৰু অলপমান টাইম লাগিব আৰু। আপোনালোকে বেয়া নাপাব, যিহেতু মই আপোনালোকক দেখাব নোৱাৰিলোঁ মই কি পূজা কৰিলোঁ কি নকৰিলোঁ, কাৰণ মোৰ নিজৰ ভাগৰকেই পূজা কৰা হৈছিলে, সেইটো কাৰণে মই দেখাবলৈ নোৱাৰিলোঁ। আপোনালোকে বেয়া নাপাব দেই। আমি এতিয়া যাবলৈ ওলাইছোঁ বৰ্তমান পল্টন বজাৰ। তেতিয়াহ'লে আজি ব'লকচোন, কি কয়, বজাৰনো কি কৰোঁ তাকে অলপ আপোনালোকক দেখাওঁ। মাইনী কেনেকুৱা লাগিছে? ভাল লাগিছে। লাইক কমেণ্ট শ্বেয়াৰ কৰিবা এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এই আহোঁতে আইতাহঁতৰ ঘৰলৈ সোমাইছিলোঁ। এইটোৱে, এইফালে আছে এখন দোকানখন, তিনিআলি বাটৰ। আহি সোমাইছিলোঁ মানে পোৱালিজনী তাতে আছে যে, সেইটো কাৰণে এপাক সোমাই গৈছিলোঁ। আৰু এতিয়া ব'লকচোন তেতিয়াহ'লে বজাৰলৈ গৈ থাকোঁ। এইখনেই আৰু আমাৰ গাঁওখন, এইখনে। সেইটো আমাৰ ঘৰৰ ওচৰৰ মামী আৰু সিহঁতৰ ঘৰতে সোমাইছিলে এবাৰ। এইখন দোকান, এয়া মোৰ আঁতৰে ঘৰ হয় এইটো। আহোঁ কেতিয়াবা ওচৰতে ব'লক তেতিয়াহ'লে গৈ থাকোঁ। আৰু সেইখনেই আমাৰ গাঁওখন দেই। তাৰপিছত আৰু অলপ দূৰ আছে, আৰু ইয়াৰ পৰা ওলালে মানে বেটেৰী ৰিক্সা পাম, বেটেৰী ৰিক্সাতে যাম বজাৰলৈ বুলি। তাৰপিছত এইটো আমাৰ একেবাৰে সৰু মামাহঁতৰ ঘৰটো হয় এইটো। বেটেৰী ৰিক্সা এখন পাইছোঁ। পল্টন বজাৰ যাবা? অঁ, গেটলৈকে, আমাৰ গেটত এৰি দিলেও হ'ব। অঁ ঠিক আছে, লাহে আমি আৰু ৰখি দিছোঁ। অঁ, এই আইতা এজনী আনিব যায় বোলে ওচৰৰ পৰা, মেডিকেল গেটলৈকে যামগৈ। আমি ইয়াতে ৰৈ আছোঁ বেটেৰী ৰিক্সাখনৰ কাৰণে। কি হ'ল মাইনী, ভাগৰ লাগিলে নেকি? হে, এই টুকুৰা খোজকাঢ়ি আহোঁতে ভাগৰ লাগিলে। আগতেতো বহুত দূৰ দূৰ যোৱা হয় খোজকাঢ়ি, আমি প্ৰায় খোজকাঢ়িয়ে যাওঁগৈ দেই। তাৰমানে বেটেৰী ৰিক্সা কেতিয়াবা নাপালে মানে। এতিয়া আমি বেটেৰী ৰিক্সাত গৈ আছোঁ আৰু ন মাইনী, ডাইৰেক্ট এতিয়া এইটো আমাৰ বাগান ৰাস্তাটো আমি গৈ আছোঁ এতিয়া দেই। একেবাৰে বজাৰত লগ পামগৈ আৰু। কিবা বেলেগ লাগে। হেৰিয়ত গৈছিলোঁ যে, তাত ভিডিঅ' কৰি পেলাই আহিলোঁ, চাই আছোঁ ইমান ভাল লাগিছে। আকৌ মানে গান গাই আছে, সেইটোলৈ গ'লে ওচৰ হয়, কিন্তু আইতাৰ গৰাকী ডিউটিলৈ আহিছিলে যিহেতু তাত নামিলে, সেইটো কাৰণে সেইটো ৰাস্তা দি আহিবলগীয়া হ'ল। আৰু অলপচোন গৈ থাকোঁ। সেইটো আছে ডিব্ৰুগড় চাৰ্জাৰী, এখন হয়। হয়তো বহুত লোকে আহিছে। OPD মেডিকেল এখন ডিব্ৰুগড়ত হয়তো বহুতে আহিছে, জানে। এতিয়া আমি গেট পামগৈ আৰু সেয়া গেট
পালোহি আৰু গৈ আছোঁ। মেডিকেল গেটত নামি দিলোঁ। এতিয়া আমি গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। এডোখৰ বেছি দূৰ নহয় কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ দেই। মেডিকেল গেটৰ পৰা এডোখৰ আৰু জালান মন্দিৰ, জগন্নাথ মন্দিৰ নহয়, জালান মন্দিৰ, সেইটো মন্দিৰটো কৃষ্ণ জালান মন্দিৰ। বহুত লোকে আহিছে আৰু কমেণ্ট কৰি জনাবচোন বাৰু কোনে কোনে আহিছে জালান মন্দিৰলৈ। এখন আপেক্ষা হস্পিটেলৰ গেটখন, আৰু বেছি দূৰ নাই আৰু আমি পামগৈ আৰু পল্টন বজাৰ। মেডিকেলৰ মুখত খালি গাড়ী মটৰ বহুত ভিৰ লাগে। নে বজাৰ আহি পাই গ'লোঁ দেই, বজাৰ আহি পাই গ'লোঁ। এতিয়া চেণ্ডেলৰ দোকান সোমাব লাগিব। বেলেগ এইটো গৰমত পিন্ধিব ভালেই হ'ব ন? সেইটো ভাল, সেইটো বেছি ভাল পাব। এইটো চাওক চেণ্ডেলযোৰ পিন্ধিও চাইছে। 5 নম্বৰ হয় ন এইটো? গৰম জোৰে দি তাৰপাছত আৰু এইটো মা গাড়ী আমি এতিয়া হোটেলত সোমালোঁ, বজাৰ চজাৰ কৰি আহি এতিয়া হোটেলত সোমাইছোঁ। মাইনী কি খাইছ তই? মই ৰসগোল্লা চমচম বুলি কয়। চমচম। টমটম। অঁ খালোঁ দেই, আপোনালোকে চাই থাকক হয়নে। বজাৰ হাট কৰা হৈ গ'ল, গৈ আছোঁ ঘৰলৈ বুলি। এখন হৈছে জ্যোৎস্না হল, এখন HM হস্পিটেল। ৰচোন পাইছোঁ স্কুলৰ ফালৰ পৰা এবাৰ দুবাৰ বহুত পিছলে হ'ব।
নাথাকে মানে যিমানটো জানে গভীৰ কৰিব পিছত বেয়াখনিয়া হ'লেও একাংশ তুমিয়ে কৰিবা। আমি আহি ঘৰ পালোহি আৰু আপোনালোকক কি আনিলোঁ হয়তো মানে আনবক্সিং কৰি নেদেখালেও হ'ব। আমি আপোনালোকেতো জানেই চেণ্ডেল দুযোৰ আনিলোঁ আৰু মাংস অকণমান লৈ আহিলোঁ আৰু একো অনা নাই বিশেষ সেইবাবে আপোনালোকক নেদেখালেও হ'ব। পিছত যেতিয়া বিহু বজাৰ কৰিবলৈ যাম তেতিয়া দেখাম দেই। এতিয়া তেতিয়াহ'লে সন্ধিয়া চাহকাপৰ সৈতে লগ পাম। মনু কিবা এটা কৈ দিয়া যেন। এইমাত্ৰ ডিউটিৰ পৰা আহি পাইছোঁহি। আহি পাই অলপমান ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লৈ এতিয়া অলপমান চাহ খাবলৈ কাৰণে লৈছোঁ। আজিনো চাহ কিহে খাওঁ আপোনালোকক দেখাওঁ বলক। আৰু আছে কিবাকিবি কৰিম আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে আশা কৰোঁ চাই ভাল পাব। এয়া আমি চাহ খাব লৈছোঁ। মিঠাই আৰু লাল চাহ দুকাপ লৈছোঁ। মই যিহেতু গাখীৰ চাহ ইমান ভাল নাপাওঁ খাবলৈ কাৰণে, সেইটো কাৰণে লাল চাহ দুকাপকে লৈছোঁ। গাখীৰ চাহ খালে যিহেতু গেছো হয়, সেইটো কাৰণে গেছ হোৱাতকৈ লাল চাহ খোৱাই ভাল, নহয় জানো? মই বৰ্তমান কিটচেনত আমাৰ শাক ভাত বনাই থকা হৈছে। কিনো বনাইছে, কেনেকৈনো বনাইছে বলক আপোনালোকক অকণমান দেখাই দিওঁ। এইফালে আলু কাটি লৈছে, আদা নহৰু কাটি থেতালি লৈছে গুচাই মেলি। এইফালে কেৰাহীত পিঁয়াজ দি থৈছে। এইফালে জাতিলাও কাটি থৈছে। দালি বনাব বোলে, জাতিলাও দালিত দিব। মই যিহেতু জাতিলাও নাখাওঁ, মোৰ এলাৰ্জি আছে জাতিলাওৰ পৰা। তাৰ পাছতে এইফালে মায়ে ধুই আছে মাংস। গাহৰি মাংস হয়। বহুতে নাখায় বাৰু, কিন্তু আমি খাওঁ। গাহৰি আমাৰ প্ৰিয়। এতিয়া ফ্ৰিজটোত কি আছে এবাৰ চাওঁ বোলক। আমাৰ ফ্ৰিজত একো নাই, এই লোকেল মাছ। এয়া আজি ক'ৰবাত পুখুৰী সিঁচিছিলে বোলে, তাৰে লোকেল মাছ কিনি থৈছে। পুঠি মাছ, শিঙৰা মাছ এইবিলাকে আছে। ভাল লাগে নহয় জানো খাই পুঠি মাছ। ইফালে বনাই আছে মায়ে গাহৰি মাংস। কেৰাহীত পিঁয়াজ, আদা, ৰচুন একেলগতে দি লৈছে। এতিয়া ইয়াত মছলা কিবাকিবি গৰম পানীত অলপ গুলি লৈছে। মছলাখিনি দি দিব চাগে। আমাৰ মায়ে বনোৱা ষ্টাইলটো বেলেগ আৰু আমি বনোৱা ষ্টাইলটো বেলেগ। সিহঁতে মছলাখিনি এতিয়া দি দিছে। এতিয়া মই যেনেকৈ বনাওঁ সেইটো ভাল হ'বও পাৰে, নহ'বও পাৰে, লাগিবও পাৰে ভাল কাৰোবাৰ মুখত। এয়া গাহৰি কেৰাহীত দি দিলে ফাইনেলি। এতিয়া মছলাখিনি আগতে সিজাই ল'লে, তাৰপাছতে ইয়াত দি দিছে এতিয়া গাহৰি। তাৰপাছতে দিব আলু। কি দিয়ে মই নাজানো, মায়ে দিব কি দিয়ে। আজি মাৰ ষ্টাইলত মায়ে বনাব। এইটো কি হয় বাৰু চিনি পাইছেনে আপোনালোকে? আমি কোমোৰা বুলি কওঁ, বহুতে পানীলাও বুলিও কয়। এইটো জালি কোমোৰা বুলি কওঁ আমি। খাবলৈ কাৰণে বহুত সোৱাদ হয়, নহয় জানো? মইতো বিৰাট ভাল পাওঁ। মাছৰ লগত বিশেষকৈ বেছি টেষ্টি লাগে খাই। ইয়াত দি দিলে আলুখিনি, অলপ টাইম মাংসখিনি ভাজি ল'লে। তাৰপাছতে এতিয়া ইয়াত দি দিলে আলু দি ভাজি ল'ব। আমাৰ ভাত খাবলৈ হৈ গ'ল। ভাতৰ লগত খাবলৈ আছে এইফালে গাহৰি মাংস, আলু, এইফালে মাছ ফ্ৰাই, দালি বনাইছিলে, দালি আৰু জাতিলাও বন্ধাকবি। মই জাতিলাও দিয়াৰ কাৰণে নাখাওঁ আৰু এতিয়া। ফাইনেলি মোৰো শুবলৈ হৈ গ'ল। আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই, গুড নাইট।